মুনুকণ 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 উঠে 7টা বাজিল 7টা বাজিল 7টা ইটা আৰু এনেকৈ ঘুমাই ৰাখলি হ'ব নেকি আজি তো স্কুলৰ এডমিশ্যন আছে আজি আৰু এনেকৈ ঘুমাই ৰাখলি হ'ব আৰু দেৰিলৈকে ঘুমাই ৰখা দিন গেল ইটা আৰু স্কুলত যাব লাগিব পুৱা দেৰি দেৰি উঠ 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 দেৰি হৈছে 7টা বাজিলে 5 মিনিট ঘুমাওঁ 5 মিনিট আৰু এই আকৌ 5 মিনিট নাই উঠ 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 দেৰি হৈছে 8টাত যাই পাব লাগিব স্কুল দেই দেউতাই খং উঠব নহ'লে ইতে আজি প্ৰথম দিনাই দেৰি কৰিবি নেকি এডমিশ্যনৰ দিনাই দে উঠ 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 বাপ্পা ঐ শান্তিত ঘুমাব নেদায় অলপ ঘুমালি কিমান ঘুমালি আৰু কিমান শান্তিত ঘুমাওঁ যাই যা সোনকালে মুখ চুখ ধু যা যাওঁ আৰু আজি গাটো ধুই মন্দিৰত চাকি একখৰা জ্বলাই দিবি আজি প্ৰথম দিন স্কুলত আজি গা নোধোৱে ঠাণ্ডা আজি কি কথা ক'বা আহিছে স্কুলৰ প্ৰথম দিনা কোনোবা গা নোধোৱাকৈ যায় নেকি যা বিদ্যা মন্দিৰক যাবি গা ধু সোনকালে যা দেৰি হ'লে খং উঠব দেউতাই যা আজি প্ৰথম দিনা এডমিশ্যনৰ দিনা দেৰি কৰিবি নেকি গৈছোঁ ৰ হেৰি শুনছি না ইয়াৰ ৰেডি হৈছি ন কি আপোনাৰ হ'ল না সোনকালে কৰক 7:30 বাজিলে হ'ল দে মোৰ মই ৰেডি দে মুনুকণ বল সোনকালে বল দেৰি হ'ব আৰু দা বোলা মা যাওঁ দে যা ভালকৈ যা আৰু মাষ্টৰে কিবা সুধিলে কবি নাম চাম সুধবা পাৰে আজি প্ৰথম দিনা এডমিশ্যনৰ দিনা বুলি কিবা সুধিলে কবি মা হ'ব দে কম দে স্কুলত যদি মাষ্টৰে নাম চাম সুধে কবি আজি এডমিশ্যনৰ দিনা সুধবা পাৰে নাম চাম আৰু দা হ'ব দে কম দে কিয় নকম মে আই কাম ইন ছাৰ য়েছ কাম ইন নতুন এডমিশ্যন আছিল ন হয় ছাৰ নতুন এডমিশ্যন ঠিক আছে ষ্টুডেণ্টজনক বহিব দিয়কচোন ইয়াতে যাওঁ অনুকণ চেয়াৰখনত বহি লওঁ আৰু দা হ'ব দে বহিম দে আপুনিও সেই চকীখনত বহি লওক কথা নাই দিয়ক নাই হ'ব দিয়ক কথা নাই মই থিয় দিয়ে থাকিম দিয়ক ই আৰু কাষৰ পৰা গেলি আৰু সেই কৰিব না অলপ আজি তাতে প্ৰথম দিন না অলপ থাকোঁ দিয়ক কাষতে থাকোঁ থিয় দি কথা নাই আপুনি সোধক কি সোধে বাৰু কোৱাচোন তোমাৰ নামটো কি ছাৰ মোৰ নাম মুনুকণ ঠিক আছে বাৰু মুনুকণ তুমি কোৱাচোন তোমাৰ দেউতাৰ নাম কি ছাৰ মই মোৰ দেউতাৰ নাম ক'ব নোৱাৰোঁ ছাৰ আৰে কিয় ছাৰ মায়ে কৈছে ডাঙৰ মানুহৰ নাম ক'ব নালাগে বোলে মুখত দেউতাই ডাঙৰ নাম উঠকে সেইকাৰণে দেউতাৰ নাম নকওঁ মই ঠিক আছে বাৰু তুমি কোৱাচোন তুমি স্কুলত কিয় আহিবা ছাৰ মই স্কুলত টিফিন খাব আহিম ছাৰ মায়ে কৈছে মায়ে বোলে টিফিনত সদায় বোলে ৰুটি আলু ভজা মেগী এগলা বনাই দিব বোলে মই সেই টিফিন খাব আহিম ছাৰ ঘৰত থাকিলে মায়ে মেগী চেগী খাই থাকিলে গালি পাৰে এতিয়া মই স্কুলত টিফিনত লৈ আহিম মেগী আহি পেলাই খাম বাপৰে টিফিন খাবহে আহিবা নেকি স্কুলত বাৰু কি কৈ আছা এইগিলা এই বাট্টা একো নহয় দিয়ক সৰু ল'ৰা আজি প্ৰথম আহিছে একো নহয় দিয়ক এনেই মই অলপ সুধিছোঁ একো নাজানি দিয়ক চলি দিয়ক বাৰু অনুকণ তুমি কোৱাচোন তুমি স্কুলত কেনেকৈ আহিবা ছাৰ মই মাৰ লগত আহিম ছাৰ মাৰ লগত আহিবা কিহত আহিবা মাৰ লগত ছাৰ চাইকেলত আহিম ছাৰ মাৰ লগত তোমাৰ মই চাইকেল চলাব জানে নেকি ছাৰ জানে ছাৰ এই ঘৰৰ বাৰাণ্ডাত থৈ দিয়া থাকলে চাইকেলখন মাই ঠেলি নি বাহিৰত উলিয়াই থৈ দিয়ে ঘৰ সাৰা সময়ত মাই তোমাক ঠেলি লৈ আহিব লাগিব স্কুলত ছাৰ ঠেলি লৈ আহিব মায়ে মুঠতে মায়ে মোক লৈ আহিব স্কুলত চাইকেলত তুলি বাৰু ঠিক আছে দিয়া আজি তোমাৰ আজি হৈ যাব এডমিশ্যনটো এইৰ এডমিশ্যনটো আজি দি দিলোঁ আপুনি পে'মেণ্টটো কৰি দিব আৰু কালিৰ পৰা লৈ আহিলে হ'ল ৰেগুলাৰ স্কুলত ছাৰ হ'ব ঠিক আছে মই কালিৰ পৰা ইয়াক পঠাই দিম ৰেগুলাৰ আহি যাবই বাৰু ঠিক আছে এতিয়া হ'ব দিয়ক আৰু আজি বাৰু থেংক ইউ ছাৰ অ'কে ৱেলকাম